चिरांनि सान्थिपुराव लन्थं सिखावनि दुंहाव थासारि। चिरां जिल्ला भारत भुटान सिमना सान्थिपुरनि माया स्ट'र गलायाव लंथं सिखाव हाबदों। चिरां जिल्लानि भारत भुटान सिमना साहा ओनसोलाव थानाय सान्थिपुर हाथाइनि अमित नेवारनि माया स्ट'र गलायाव सासे सिनाय मोनि लन्थं सिखाव हाबदों। थांनाय 29 जुन अक्ट'खालि हरनि 3:30 रिंगासो समाव रावबो गैयै सुजुग लानानै देहायाव जेबो गानालासे गंसे गलायाव हाबनानै गलानि सिङाव दोननाय मुवा बेसादफोरखौ बोख्लाय बोसि खालामनाय नुथायखौ सीसीटीवी केमेरायाव नुनो मोन्दों। गासै 20,000सो रांनि खहा खालामनानै गालांदों होननानै गलानि बिगोमा अमित नेवार बिथाङा खौरां बिजोंनि गेजेरजों बुंथियो। लोगोसे बे जाथायनि सायाव गोख्रों नायबिजिरनो थाखाय सान्थिपुर पुलिस आउटपस्टआव मिथिसार होनाय जाबाय होननानै बुंथियो आरो दायनिगिरिखौ थाबैनो हमनानै साजा होनांगौ होननानै गुरैयै खावलायहरो। যোৱা 29 তাৰিখৰ ৰাতি মানে 3:30 3:30 সোমাইছে, 4:30 মানত বাহিৰত ওলাইছে আৰু ঘৰৰ ভেণ্টিলেশ্যনটা দোকান ঘৰৰ ভেণ্টিলেশ্যনটা ভাঙাই তাৰপাছত সোমাইছে চোৰটা। ৰিয়েলমিৰ 2টা স্মাৰ্ট ৱাচ আছিল আৰু লগতে কয়েকটামান কিপেড মোবাইল ফোন নিয়ে গেছে চোৰটা আৰু একদম দোকানটা সব লেতেৰা কৰি ৰাখি দিছে, সব কিবা কিবি খুলি পেলাই এনেকা CC কেমেৰাত ভিডিঅ' ফুটেজটো আছে মোৰ লগত, কিন্তু চোৰটা ভাই হয় কি হয় এতিয়ালৈকে জানিব পৰা নাই। মানে ভিডিঅ'টো চাইছোঁ তথাপি আৰু একদম অৱস্থা কেনেকুৱা? চোৰৰ অৱস্থাত একদম নেকেড সোমাইছে, একদম লেংটা আছিল একদম। তো আমি যেতিয়া ঘৰৰ পৰা দোকানত আহিছোঁ, দোকান খুলিছোঁ, চব এনেকা চব টিভি ভাঙাইছে। এনে কিমান টকাৰ লছ হৈছে বুলি লছ হৈছে আপোনাৰ হিচাপতো? চোৰে 7,000 এৰাউণ্ডৰ মাল লৈছে, 4,000 to 7,000ৰ মাল লৈছে। পাছত যেতিয়া সোমোৱাৰ টাইমত যোন জেগাত সোমাইছে এই জেগাত এণ্ড্ৰইড টিভি আছিল একটা ৰিয়েলমিৰ, এইটো সোমোৱাৰ টাইমত এই টিভিটা ভাঙাই দিছে। তো তাতে মোৰ 14,000 মান লছ হ'ল। টোটেলি কেলকুলেট কৰিবলৈ গ'লে 18,000 to 20,000 মান লছ হৈছে মোৰ তাত। তো আপুনি পুলিচক ইনফৰ্মেশ্যন দিছে? হয়, পুলিচ শান্তিপুৰ পুলিচ পোষ্টটো অলৰেডি নিয়াৰ ওচৰতে হয়, মই অলৰেডি জনাইছোঁ তেখেতেও আহিছে, চাইছে ঘটনাটা কি হয় বুলি। আৰু পাছত তেখেতে কৈছে মোক মানে আমি যি একশ্যন ল'ব লাগে এইগিলা কৰি আছোঁ। মানে গোটেইখিনি ডাকগাড়ী, ৰুণিখাতা, বেংগল পোষ্ট গোটেইখিনি পোষ্টত ইনফৰ্মেশ্যন অলৰেডি কৰা হৈছে বুলি কৈছে। আৰু মই আশা কৰোঁ যিমান পাৰে সোনকালে যোনটা চুৰ কৰা মানুহ আছে এইটো এৰেষ্ট কৰি লওক বা ধৰি লওক, যাতে মোৰ ওপৰত ইমান ষ্ট্ৰং দোকান আছে, চাৰ্টাৰ দোকান, RCC দোকান, এনেকুৱা দোকানত যদি চোৰ সোমায় তো বাজাৰ এৰিয়াটো ডেভেলপ হোৱা কোনো পচিবলেই নহয়। নাম্বাৰ 1 আমি এনেকুৱা যদি চোৰ সোমায় আমি দামী মাল ৰাখিব ভয় কৰিম, আৰু যদি দামী মাল ৰাখিব ভয় কৰিম তো দোকানটো ডেভেলপ হোৱাৰ চান্সেই নাই, বাজাৰটো ডেভেলপ হোৱাৰ চান্সেই নাই। সেইদৰে তো পুলিচক মই প্ৰশাসনক মানে অনুৰোধ ৰিকুৱেষ্ট কৰিছোঁ যাতে অতি সোনকালে এনেকুৱা মানে যোনটা ঘটনা কৰিছে এই চোৰ এই এৰেষ্ট কৰি লওক বা ধৰি লওক। কোন হ'ব বুলি আপুনি ভাবে? কাৰ তেনেকুৱা খাম বুলি ভাবে আপুনি? চোৰটো এতিয়ালৈকে একজেক্টলি কাই হয় কোন জাতিৰ হয় কি হয় ক'ব পৰা না, মানে নাই মানে আইডিয়াই নাই যে কাক কোনটা জাতিৰ হয় কি হয় ক'ব নাপাৰিম। ঠিক আছে।